বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল। বন্ধুসকল অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীৰ ফালৰ পৰা অসমবাসীলৈ আছে এটা খুব বেছি ভাল খবৰ। থাম্বনেইলখন দেখি হয়তো ধৰিব পাৰিছেই সেই খবৰটো কি। সবিশেষ এই সকলোখিনি কথা এই ভিডিঅ'টোত ক'ম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল জনপ্ৰিয় ইউটিউবাৰ বিকাশ দাৰ আহি আছে এটা নতুন অসমীয়া গীত। বন্ধুসকল এই গীতটিৰ নাম হৈছে যাত্ৰা। বন্ধুসকল এই গীতটি গাইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে আৰু এই গীতটি কম্প'জ কৰিছে তৰুণ তন্ময় আৰু লগতে এই গীতটি মাষ্টাৰিং কৰিছে দিগন্ত বৰদলৈ। বন্ধুসকল এই গীতটি বিকাশ দায়ে সকলোৰে জীৱনৰ লগত জড়িত কৰিছে। বন্ধুসকল এই গীতটি তেওঁৰ চেনেল আই লাভ ট্ৰেভেল এণ্ড ফুডত যেতিয়া 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তেতিয়া এই গীতটি মুক্তি দিব। বন্ধুসকল এই গীতটিৰ বিষয়ে বিকাশ দাই নিজেই কি মন্তব্য দিছিল চাওঁচোন ব'লক। গানটো যোনদিনাখন শ্বুট হৈছিল সেইখিনি পাৰ অকণমান মই আপোনাক দেখাম। যোনদিনাখন আমাৰ ৰেকৰ্ডিং হৈছে গানটো মই নুশুনাওঁ, কিন্তু আমি তাতে ৰেকৰ্ডিং কৰাটো আমি ব্লগ বনাইছিলোঁ, সেইটো আপোনালোকক অকণমান চাই লওঁ। আৰু আমাৰ গানৰ কাম চলি আছে। নীলদাই ধুনীয়াকৈ গান গাইছে। নীলদা কি খবৰ? বঢ়িয়া। কি খবৰ বিকাশ? লগ পাইছোঁ। বিকাশ ভালকৈ লগ পাইছোঁ। কেনেকুৱা লাগিছে নীলদা আপোনাক? খুব ভাল লাগিছে। আপোনালোকে গম পায় বিকাশক আপোনালোকে ইমান ভাল পায়। বিকাশৰ চেনেলটোক আপোনালোকে যিধৰণে মৰম চেনেহ দিছে, আপোনালোকৰ মৰম চেনেহবিলাক পায় এনেকৈ আগবাঢ়ি আহিছে আপোনালোকৰ মাজত। আৰু তাৰ কাৰণেই আপোনালোকক উদ্দেশ্য তাৰ গোটেই কাহিনীটোক লৈ পেলাই এটা গীত কৰা হৈছে ইউটিউব চেনেলটোৰ কাৰণে। আৰু সেই গীতটিৰ কাম কৰি আছোঁ আমি এতিয়া, আৰু খুব সোনকালে আপোনালোকে গীতটি উপভোগ কৰিব পাৰিব। আছে আৰু এইফালে তৰুণদা আছে। আৰু তৰুণদাই গোটেইখিনি গানৰ খুব ধুনীয়া এটি গীত হ'ব, মানে ইয়াৰ জীৱনলৈ ইয়াৰ বুলি নহয় ৰিলেট কৰিব পাৰিব গান, মানে নেক্সট লেভেল ফেমিলিক এটা বিকাশে ধুনীয়া মানে নতুন মানুহৰ যদি গানটো চাই, মোক চিনি নোপোৱা মানুহৰ যদি গানটো চাই তেতিয়া মানে ৰিলেট কৰিব পাৰিব। চবৰে কাৰণে এই খাতৰা এইটো দিছে, কিন্তু তাই যাত্ৰা গানটো খাতৰা কৰি দিছে। চবৰে কাৰণে ই খাতৰা। সবে থাকিবা পিছফালে ভাতটো বেয়া কৰিছে, নীলদা মাছতে থাকিব। এইবিলাক কৈছে বাই বাই নীলদা, বাই 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 বাই। এক মিনিট মানে মই আহি নেকি? মই আহিছোঁ। নীলদা গ'ল আৰু এতিয়া আমাৰ অকণমান আৰু অলপ আৰু বহুত কিবা কিবি কাম আছে। কি কাম আছে এতিয়া তৰুণদা? পলিচটো হ'ব মানে মিউজিকটো ন? হাই তৰুণদা, আই এম ৰেডি। হেল্ল' তৰুণদা, আই এম ৰেডি। এনেকৈ চাহিল সেইটো মই এটা বিহাইণ্ড দ্য চিন ব্লগৰ মানে গানটো দিয়াৰ আগত দিওঁ পিছত দিওঁ সেইটো মই নাজানো, কিন্তু চাওঁ। আপোনালোকে দেখা পালে গানটো ৰেকৰ্ডিং কৰিলোঁ ধুনীয়াকৈ, গোটেইখিনি হৈ গ'ল। নীল আকাশ দাই গাইছে গানটো, আৰু মই যদি পাৰোঁ গানটোত নীল আকাশ দাকো অকণমান ল'বলৈ চেষ্টা কৰিম ধুনীয়াকৈ। আৰু গানটোত আপোনালোকৰ কাৰণে বহুত বেছি ছাৰপ্ৰাইজ আছে। গানটোত যিটো শ্বুটিং যে আমি কৰিম, আমি গোটেইখিনি আমাৰ ৰাহুলতে আছে তাতেও মই অলপমান শ্বুট লৈছোঁ, সেইখিনি অকণমান আপোনালোকে চাই লওক। গোটেইখিনি কাম হৈ গ'ল, গান কমপ্লিট ৰেডি, 70% অলমষ্ট বজাৰ কৰা ডান, আৰু খালি 30% বস্তু কিবা কিবি ল'ব লগা আছে। নেক্সট ব্লগত আপোনালোকে দেখাব। নেক্সট ব্লগত বস্তু লৈ ডাইৰেক্ট আমি শ্বুটিঙত যাম। যোনে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। আজিৰ ব্লগটো সৰুকৈ চিম্পুলকৈ আছিলে, আশা কৰোঁ আপোনালোকে চাই ভাল পালে। নেক্সট ব্লগ ধামাকা আহিব। নেক্সট ব্লগ আমি অলপমান দূৰত ফুৰিবও যাম, শ্বুটিঙো হ'ব, ফুৰিব যাম। চ' এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। বন্ধুসকল যদি আপোনালোকে বিকাশ দাৰ ভিডিঅ' চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি ল'ব। তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব। গতিকে আজিলৈ ইমানেই, লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।